মনৰ কিমান ভাল হ'ব লাগিব সেইজন ল'ৰা যিজন ল'ৰাই নিজৰ মৰমৰ কুকুৰ পোৱালিটোক বচাবলৈ যাওঁতে মৃত্যুক সাবু দিলে। ক্লাছ 7ত পঢ়ি আছিল আৰু এই পোৱালিটি বচাবলৈ গৈছিল যেতিয়া বানপানী হৈছিল। আচলতে পোৱালিটিক সি বচাবলৈ পাৰিলে, সি বাচি গ'ল। দেখিছেনে এই কুকুৰ পোৱালিটি? সি বাচি গ'ল, কিন্তু ল'ৰাটো নাথাকিলে, ল'ৰাটো ঢুকালে। ল'ৰাটোক বিচাৰিও পোৱা নাছিলে মাক দেউতাকে, কিনো হ'ল তেখেতলোকে গমো পোৱা নাছিলে, জীয়া আছে নে নাই নেজানে। কিন্তু এই কুকুৰ পোৱালিটোক সি বচাবলৈ সক্ষম হ'ল। বহুত মৰম কৰিছিলে কুকুৰ পোৱালিটোক আৰু চিন হিচাপে থৈ গ'ল অকল মাত্ৰ এই কুকুৰ পোৱালিটি। নমস্কাৰ, মোৰ নাম শ্ৰী দীপক পানিকা। মোৰ মানুহজনীৰ নাম হ'ল পাহতী পানিকা। আৰু যিজন ল'ৰা মোৰ ঢুকাইছে তেওঁৰ নাম হ'ল ৰিদীপ পানিকা। তেওঁ ক্লাছ 7ত পঢ়িছিলে, বয়স 13 বছৰ, একমাত্ৰ মোৰ সন্তান। তেওঁ কুকুৰ পোৱালিটোক বচাবৰ কাৰণে মই জীৱ জন্তু বহুত বেছি মৰম কৰোঁ। ৰিদীপে তেনেকৈ একে জীৱ জন্তু বহুত বেছি মৰম কৰে। 2টি কুকুৰ আছে আৰু তাৰে বৰুণ, নামটো বৰুণ ৰাখিছিলে। মই পৰিয়ালটোক বিশেষ একো সুধিবলৈ অহা নাই, একো সুধিবলগীয়া একো নাই আচলতে। আৰু লগ কৰিব আহিলোঁ, ঘৰ দেখিলোঁ, ঘৰৰ অৱস্থা দেখিছোঁ, থাকিব পৰা অৱস্থা নহয়। ঘৰত খতম আৰু ঘৰ খতম। যি সংসাৰ আছিলে, যি একমাত্ৰ পুত্ৰ আছিলে, নাই। থাকিবলগীয়া পৰিৱেশ নাই। নিজৰ চিন এটা এৰি গৈছে এই কুকুৰ পোৱালিটি। এতিয়া সেই চিন যি এৰি গ'ল, মাক দেউতাকে তাক চোৱা চিতা কৰি আছে আৰু নিশ্চয় নিজৰ পুত্ৰৰ নিচিনা চোৱা চিতা কৰিছে, যিহেতু আৰু কোনো নাই এই পৰিয়ালটোৰ। মই একো নুসুধোৱে আছিলোঁ, সুধিবলৈ মই অহাই নাই একো। আজি এইকেইদিন যেতিয়া আমি কাম কৰি আছোঁ 5 দিন ধৰি, বহুতখিনি পৰিস্থিতি বিভিন্ন ধৰণে আমি দেখা পাইছোঁ। আৰু কি ক'ম আৰু, ক'বলৈ একো শব্দ নাই। বানপানী নোহোৱা হ'লে চাগে কেতিয়াও এনেকুৱা পৰিস্থিতি নহ'ল হয়। বানপানী হৈছে, বিভিন্ন ধৰণৰ ঠাইত মানুহ ঢুকাইছে। তাৰে এটা ঠাইত, মাত্ৰ এটা ঠাইত এতিয়া মই উপস্থিত হৈছোঁহি। ভাবি চাওক, ক'বলগীয়া তেনেকৈ একো নাই আচলতে। মই আজি ইয়াত ভৰি দিব আহিছোঁ, থিয় দিব আহিছোঁ মাত্ৰ এই পৰিয়ালটোক যাতে কিবা সকাহ দিব আমি পাৰোঁ। আমাৰ কাম চলি আছে, এতিয়াও চলি আছে। বৰ্তমানে থিয় হৈছোঁ, এতিয়াও কাম আমাৰ চলি আছে। কিন্তু আজি ইয়াত যে আহিছোঁ, আমাৰ প্ৰজেক্ট সোণৰ অসমৰ জৰিয়তে কিবা এটা আগবঢ়াবলৈ আচলতে। মই সঁচাকৈ একো সুধিব বিচৰাই নাই, মাত্ৰ নিজৰ কামটো কৰিম আৰু যামগৈ বুলি আহিছিলোঁ। অকণমান আৱেগিক হৈছোঁ, কিন্তু কেমেৰাৰ আগত চকু পানী ওলাইছে সেইটো নহয়, সেইটো মই বুজাব নোৱাৰিম। আজি মই 2টা পৰিয়ালক লগ কৰিবলৈ আহিছোঁ। এইটো প্ৰথমটো পৰিয়াল, 1 লাখ টকা এটা আমি আগবঢ়াম, 50,000 এইটো পৰিয়ালক, আৰু 50,000 আমি দ্বিতীয়টো পৰিয়াল, যোনটো পৰিয়ালক অলপ পাছত লগ কৰিবলৈ যাম। এই যে পইচাখিনি মই এতিয়া আগবঢ়াম বুলি ক'লোঁ, মই কোনো ধৰণৰ QR ক'ড বা মোৰ একাউণ্ট ডিটেইলছ মই দিয়া নাই। কিন্তু তথাপিও মোৰ নাম্বাৰটো মানুহে য'ৰ ত'ৰ পৰা বিচাৰি উলিয়াই এনেকুৱাকৈ কণ্ট্ৰিবিউট কৰিছে, মই ভাবিব পৰা নাই। মানুহে যে মোৰ ওপৰত ইমান বিশ্বাস কিয় ৰাখিছে মই নাজানো। সেইকাৰণে সেই পইচাখিনি মোৰ নহয়, ৰাইজে মোক কাম কৰিবলৈ আগবঢ়াইছিলে। আৰু এক আনাও মই নিজৰ কামত খৰচ নকৰোঁ, নিজে খাম, নিজৰ পইচাৰে খাম, নিজৰ পইচাৰে ঘূৰিম, নিজৰ পইচাৰে তেল ভৰাম। কিন্তু এক অনাও বান সাহাৰ্যত আগবঢ়োৱা পইচা আমি বান সাহাৰ্যতে ব্যৱহাৰ কৰিম। সেইকাৰণে ৰাইজে বহুৱা আপোনালোকে যেনেকৈ মোক ছাপোৰ্ট কৰিছে, মই নিবিচৰাকৈ যিমানখিনি আপোনালোকে আগবঢ়াইছে, আমি তাৰ এটা অংশ ইয়াত দিম আৰু এটা পৰিয়াল অলপ পাছতে দিমগৈ। একদম সৰু এটা এমাউণ্ট, পইচাৰে এই দুখ তুলনা কৰিব পৰা নাযাব আৰু সম্ভৱেই নহয়, কোনো পধ্যে সম্ভৱ নহয়। ধূলি বুলি ক'ম এই দুখ, এই চকু পানী, পইচা, যেনেকুৱা ধৰণৰ ছাবচিডি, যেনেকুৱা ধৰণৰ সুবিধা, ঘৰ দুমহলীয়া, গাড়ী মটৰ বাইক কিনি দিম, কিন্তু এই পৰিয়ালটোৰ দুখ আমি দূৰ কৰিব নোৱাৰোঁ। এয়াই আছিল ক'বলৈ, বাকী একো নাই।
আৰু এটা অনুৰোধ কৰিছোঁ যাতে ইয়ালৈ ৰাইজ আহে, এই পৰিয়ালটোৰ কাষলৈ আহে, যদি কিবা এটা আগবঢ়াব বিচাৰে আগবঢ়াব পাৰিব। মই বৰ্তমান আছোঁহি নাজিৰাৰ বামুণ পুখুৰীত। এই ঠাইডোখৰ নাম বামুণ পুখুৰী আছে নাজিৰাৰ অৱস্থা যথেষ্ট বেয়া, নাজিৰাৰ ৰাইজৰ যথেষ্ট কষ্ট হৈছে, তাৰে ভিতৰত এয়া এটা পৰিয়াল। বেলেগ একো কৰিব নোৱাৰোঁ, কৰিব পাৰিলে নিশ্চয় কৰি থোৱা। আজি যি ধৰণে আমি কামখিনি কৰিব পাৰিলোঁ, পাছলৈ যিমানখিনি শক্তি হয় আমি নিশ্চয় চেষ্টা কৰিম। আৰু বিশেষ একো আজি সঁচাকৈ এনেই ক'বলগীয়া ধেৰ থাকে, আজি ক'বলগীয়াত বিশেষকৈ একো নাই। কাম চলি আছে, কাম চলি থাকিব, এতিয়াও চলিব। আকৌ লগ পাম।